হাই ফ্ৰেণ্ডছ, মই পাহিয়ে আপোনালোকক আমাৰ এই জ্ঞানৰ নগৰ অসমীয়া ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ আৰু মই আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোক সকলোৱে ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ বাবে কেইটামান সাধাৰণ গুণৰ প্ৰশ্ন আৰু তাৰ উত্তৰ লৈ আহিছোঁ। তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটোত এটা ক্লিক কৰি দিব যাতে মই আগলৈ দিয়া এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে সৰ্বপ্ৰথমে পাব পাৰে। তো আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আমাৰ আজি প্ৰথম প্ৰশ্নটো হ'ল বিশ্বৰ এনেকুৱা এখন ঠাইৰ নাম কোৱা য'ত খেতি কৰা নহয়। ফ্ৰেণ্ডছ, ইয়াৰ হ'ব ছিংগাপুৰ। ছিংগাপুৰ এনেকুৱা এখন দেশ য'ত খেতি কৰা নহয়। এতিয়া আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল যে সৰু কেঁচুৱাবোৰে কিমান দিন পিছত হাঁহিবলৈ শিকে। ফ্ৰেণ্ডছ, ইয়াৰ হ'ল এমাহ পিছত। হয় ফ্ৰেণ্ডছ, এমাহ পিছত সৰু কেঁচুৱাবোৰে হাঁহিবলৈ শিকে। এতিয়া তৃতীয় প্ৰশ্নটো হ'ল মানুহৰ শৰীৰৰ কোনটো অংগই জন্মৰ পৰা আৰম্ভ কৰি বৃদ্ধ অৱস্থালৈকে একেই থাকে, অৰ্থাৎ কেতিয়াও বৃদ্ধি নহয়। ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ল আমাৰ চকু। হয় ফ্ৰেণ্ডছ, আমি যেতিয়া সৰু থাকোঁ তেতিয়া সৰুতে যেনেকুৱা ধৰণৰ আমাৰ চকু থাকে, তো আমি এতিয়া ডাঙৰ হৈছোঁ, আমাৰ ডাঙৰ হৈও কিন্তু চকুবোৰ ঠিক একেই আছে, মানে বৃদ্ধি হোৱা নাই। ফ্ৰেণ্ডছ, আমাৰ চতুৰ্থ প্ৰশ্নটো হ'ল মানুহৰ শৰীৰৰ কোনটো অংগই জন্মৰ পৰা আৰম্ভ কৰি বৃদ্ধ অৱস্থালৈকে বাঢ়ি থাকে। ফ্ৰেণ্ডছ, ইয়াৰটো হ'ল নাক আৰু কাণ। হয় ফ্ৰেণ্ডছ, মানুহৰ নাক আৰু কাণ দিনক দিনে বাঢ়ি থাকে। এতিয়া আমাৰ অন্তিম প্ৰশ্নটো অৰ্থাৎ পঞ্চম প্ৰশ্নটো হ'ল সেইটো কি জন্তু যিটোৱে চকু বন্ধ কৰাৰ পিছতো চাব পাৰে, অৰ্থাৎ বাহিৰৰ বস্তু প্ৰদৰ্শন কৰিব পাৰে। ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰ হ'ল উট। হয় ফ্ৰেণ্ডছ, উটে কি কৰে, চকু মুদি থকা অৱস্থাতো বাহিৰৰ বস্তুবোৰ প্ৰদৰ্শন কৰিব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই আগলৈ দিয়া এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ আপুনি সৰ্বপ্ৰথমে পাব পাৰে। চ' ধন্যবাদ ফ্ৰেণ্ডছ, জয় আই জয় অসম।